নমস্কাৰ, মই ৰক্তিম দাস লগিং চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোৰ থ্ৰুদি মই তোমালোকক জনাই দিম যে চিনেমা হলত কাপোল যে চিনেমা চাব যায় সেইবিলাকে যদি কিছ কৰাৰ সময়ত যদি ধৰা পৰে তেতিয়াহ'লে চিনেমা কৰ্তৃপক্ষই তেওঁলোকৰ ওপৰত লিগেলি একশ্যন ল'ব পাৰে নে নোৱাৰে, এই ভিডিঅ'ৰ থ্ৰুদি মই তোমালোকক জনাই দিম। এইটো টপিকৰ ওপৰত হয়তো কোনেও আজিলৈকে ভিডিঅ' বনোৱা নাই, কিন্তু মই তোমালোকক সঁচাকৈ সম্পূৰ্ণ ডিটেইলছ এই ভিডিঅ'টোৰ থ্ৰুদি দি দিম। কিন্তু এইটো ডাঙৰ কথা নহয়, টপিকটো একো ডাঙৰ কথা নহয়। বহুতৰ মনত হয়তো কুৱেশ্যন হ'ব পাৰে যে চিনেমা হলৰ ভিতৰত কিছ কৰিলে লিগেল হয় নে নহয়, তোমালোকক মই এই ভিডিঅ'টোৰ থ্ৰুদি জনাই দিম। গতিকে তোমালোকে ভিডিঅ'টো স্ক্ৰিপ নকৰি গোটেইটো চোৱা। ধৰি লোৱা চিনেমা হলৰ ভিতৰত তোমালোকে হাগ বা কিছ কৰি আছা, কিন্তু চিনেমা হলৰ কৰ্তৃপক্ষই যদি CCTV কেমেৰাৰ থ্ৰুদি তোমালোকক দেখা পায় তেতিয়াহ'লে তোমালোকে কি কৰিবা? তোমালোকৰ দুটা অপশ্যন থাকিব পাৰে। তোমালোকে হয়তো চিনেমা হলৰ বাহিৰলৈ ওলাই যাবা আৰু নহ'লে তোমালোকে ফাইট কৰিবা। গতিকে তোমালোকে কি কৰিবা মোক কমেণ্টত জনাবা। এতিয়া মামলাটো কি হ'ল জানেনে? গতিকে এইটো লিগেল হয় নে নহয় মই তোমালোকক এই ভিডিঅ'ৰ থ্ৰুদি মই বুজাই দিম। যে ইণ্ডিয়ান লয় যিটো কয় সেইটো হৈছে যে চিনেমা হল হৈছে এটা পাব্লিক প্লেচ, তাত তোমালোকে কিছ বা হাগ কৰিব পাৰা। পুৰা ইললিগেল নহয়, সেইটো লিগেল। কিছ বা হাগ কৰিব পাৰা, কিন্তু সেকশ্যন 294 IPC ইণ্ডিয়ান পেনেল কোডৰ অনুসৰি তোমালোকে পাব্লিক প্লেচত মানে কিছ বা হাগ কৰিব পাৰা, কিন্তু হুলস্থুলৰ পৰিৱেশ সৃষ্টি কৰিলে তোমালোকক মানে চিনেমা হলৰ পৰা ওলাই দিয়াটো সৰু কথা, তোমালোকক জেললৈ পঠিয়াব পাৰে। যিহেতু চিনেমা হলটো এটা পাব্লিক প্লেচ, গতিকে তাত তোমালোকে কিছ বা হাগ কৰিব চাইলেণ্টলি কৰিব পাৰা, কিন্তু যদি আৰু কাৰোবাৰ যদি প্ৰব্লেম হয় তেতিয়াহ'লে তোমালোকক চিনেমা হলৰ বাহিৰ কৰা দিয়াই নহয়, জেললৈও পঠাব পাৰে। চ' এই ভিডিঅ'টোৰ থ্ৰুদি মই জনাই দিলোঁ যে চিনেমা হলৰ ভিতৰত কিছ বা হাগ কৰিলে তোমালোকৰ লিগেল হয় নে নহয়, মই এই ভিডিঅ'ৰ থ্ৰুদি তোমালোকক জনাই দিলোঁ। গতিকে তোমালোকে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰা, কাৰণ মই ডেইলি ভিডিঅ' এই চেনেলটোত আপলোড কৰি থাকোঁ। ধন্যবাদ।